নমস্কাৰ আপোনালোক সকলোকে আমাৰ পডকাষ্টৰ অন্য এটা এপিছডলৈ স্বাগতম জনাইছোঁ আৰু সদায়ৰ দৰে আজিও ব্যতিক্ৰম নহয়। আজিও এজন অতি জনপ্ৰিয় কণ্ঠশিল্পী, তেখেতক তথাকথিত বুলি ক'লেও ভুল নহয়। অৱশ্যে এজন অতি জনপ্ৰিয় তথাকথিত কণ্ঠশিল্পী যিয়ে নিজকে ডিমাণ্ড কৰে যে কণ্ঠশিল্পী বুলি। তেখেতে যে আমাৰ ষ্টুডিঅ'লৈ আহিল আৰু তেখেতে আহি ক'লে যে মোৰ এটা পডকাষ্ট লোৱাত যাওক। তেখেতে এইটো আমাৰ লগত বন্দোবস্ত কৰিছে, সেয়েহে তেখেতৰ এটা পডকাষ্ট ল'বলৈ তেখেতৰ ইচ্ছা মৰ্মে আগবাঢ়িছোঁ। এয়া আমাৰ মাজত আছে, আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ অসমৰ সকলো ৰাইজে বেয়া পোৱা মানে ভাল পোৱা কণ্ঠশিল্পী প্ৰীতম কাশ্যপ। সেয়া যিয়ে ৰাতিও ছানগ্লাছ পিন্ধি থাকে, অলপ ব্যতিক্ৰম নহয়নে? প্ৰীতম কাশ্যপ। ঠিক আছে বাৰু, আমি প্ৰীতম কাশ্যপ হয়। ইতিমধ্যে মই ৰাইজক কৈছোঁ আপোনাৰ বিষয়ে। হয়তো তেখেতে মানে হেডফোনডাল লগাই থকা শুনা পোৱা নাই। আপুনি এইডাল অলপ খুলি ল'ব নেকি? এইডাল এইটোৱে ডাইলগ হয়। আপোনাৰ বিষয়ে মই গোটেই মানে আপোনাক ইন্ট্ৰডিউচ কৰিছোঁ যে এজন আমাৰ বিশিষ্ট কণ্ঠশিল্পী, আমাৰ বিশিষ্ট সকলোৱে ভাল পায়, এজন ভালপোৱা কণ্ঠশিল্পী। গতিকে তেখেতে মানে কিছুমান নিজে ৰিদম বজায় আৰু ৰিদম বজাই নিজে জেগাতে মানে গান বনাই দিব পাৰে। তেনেকুৱা আমি গান কিছুমান তেখেতৰ শুনিম বাৰু আজি। তেনেহ'লে আহক তেখেতৰ লগত আমি অলপ কথা পাতোঁ যে আপুনি কেতিয়াৰ পৰা মিউজিকৰ প্ৰতি আগ্ৰহী হ'ল? এমাহতে মানে কণ্ঠশিল্পী, আৰু ৰাইজে মৰম দিছে ন? নে আপোনাৰ শ্ব'বোৰত কেনেকুৱা ৰাইজৰ সঁহাৰি পায়নে? আপোনাৰ যিবোৰ অনুষ্ঠান কৰি আছে বৰ্তমান? মিনিমাম 2জন, মেক্সিমাম 10জন। মেক্সিমাম 10 ভাল। অলপ বনাই ক'ব নোৱাৰিম আমাৰ পডকাষ্টৰ কি হয় 50জন? মিনিমাম 50 কম হৈছে নেকি? 100? বেছিকৈ ক'লে ৰাইজে মোক মাৰিব হ'ব। মানে 10জনৰ পৰা 100জনৰ ভিতৰত থাকে, সিমান থাকে আৰু তাকে কম নাযায়। কিন্তু কম নাযায়। আৰু এখেতৰ এটি জনপ্ৰিয় মানে গীত, তেখেতে যিটো গীত মানে 115 টকা খৰচ কৰি গীতটো বনাইছিল এআইৰ জৰিয়তে, আৰু সেই গীতটিত 18 ঘণ্টাৰ ভিতৰত 2টা ভিউজ আহিছে। তাৰে এজন আৰু এজন কোনোবা তাৰ ফেমিলি মানুহে চাইছে। আৰু ইমান জনপ্ৰিয় কণ্ঠশিল্পী, সেইবাবে আমাৰো যিহেতু আজি মাইকৰ ব্যৱস্থাটো সিমান হয়তো আপোনালোকে ডাইৰেক্ট কেমেৰাৰ থ্ৰুৰে পাব লাগিব। আজি মাইকৰ ব্যৱস্থা কৰা নাই, কাৰণ আপুনি জানে ইমান জনপ্ৰিয় কণ্ঠশিল্পীৰ বাবে আমাৰ মানে অলপ ষ্টুডিঅ'টো সৰু হৈ যায়তো। সেই তথাপি আপোনাৰ সংগ্ৰামৰ বিষয়ে কওকচোন। মানে সংগ্ৰাম যে সকলো আৰ্টিষ্ট এটা সংগ্ৰামৰ জৰিয়তে, বা আমি যিমান ডাঙৰ আৰ্টিষ্ট, আপুনি যিহেতু নিজকে দাবী কৰে যে মই ছিংগাৰ, আই এম এ ছিংগাৰ, সেই হিচাপত আপুনি মানে কি ভাবে নিজে কওক? মই নিজকে ছিংগাৰ বুলি ভাবোঁ। ভালকৈ কৈছোঁ ন? পাৰিবা তুমি? তোমাৰ কাটি দিম, এইখিনি কাটি দিম। তুমি যি ভাল কৰিবা। আৰু তোমাৰ ইণ্টাৰভিউটো বৰ ভাল, মই চাওঁ, ভাল লাগে চাই। বাকী মোৰ তোমাৰ সংগ্ৰাম বুলি ক'বলৈ গ'লে সেয়াই আৰু তোমাৰ ক'লা সেয়াই যে তুমি এটা ভুল ক'লা। মই ইয়াত মানে পইচা খৰচ কৰা নাছিলোঁ, আৰু নিজে যি পাৰোঁ সেয়া লগাইছিলোঁ। মানে মিউজিকে গ্লিচ মাৰি দিয়ে, বেলেগ কথা। ইয়াত নিজৰতো সন্মান নাই, মোৰ সন্মানখিনিও খাবই। গান পইচা নোহোৱাকৈ গান বনাই ভিডিঅ' লৈ আছোঁ। কি কৈছা আপুনি? না, মই কৈছোঁ যে আপোনাৰ দৰে এজন প্ৰতিভাৱান গায়ক আচলতে আমাক প্ৰয়োজন হয়, যিয়ে মাত্ৰ পইচা নোহোৱাকৈ, পইচা যে কোনো হেম্পাৰ হ'ব নোৱাৰে, পইচা নোহোৱাকৈ ভিডিঅ' বনায়, গান বনায় ইমান সুন্দৰভাৱে। ভিউজ কিন্তু ভালেখিনি ভিউজ পায় দেই গাইছ, মাত্ৰ 2টা হ'লেও পাইছে। মই মাত্ৰ আপোনালোকৰ এমাহত 30 দিন, 30 দিনত মাত্ৰ কম দিনত মই 2টা গান লিখি উলিয়াইছোঁ। এটা ইতিমধ্যে গৈছে আৰু এটা যাব। আপোনাৰ গান এটা শুনিম নেকি? আপোনাৰ কিবা শেৱালি নে তুলিকা কিবা গান এটা ওলাইছিল নহয়, সুবাস শেৱালি, অলপ মানে এতিয়া সুবাস শুনা। এতিয়া সুৰটো অলপ বেলেগ পাব, যিটো মানে বৰ্তমান আপোনালোকৰ নতুন ওলোৱা নাই, ওলাব এতিয়া গাওঁ। তোমালৈ মনতে মোৰলে সপোন ভাল। আজি কি খাম, আজি মাংস খাম, আজি কি খাম, আজি মাংস খাম। আলু কাটি আছে, মছলা বটাই বটি আছে, বোলো আলু কাটি আছে, মছলা বটাই বটি আছে। লেকচাৰ মাৰাই দিহা দিছে, মোবাইল টিপি আছে, লেকচাৰ মাৰাই দিহা দিছে, মোবাইল টিপাই
তই মোৰ ষ্টুডিঅ'ত পডকাষ্ট কৰিব লাগে লেট দেম গো উঠ তই অ কি বোলে ছিংগাৰ ই বোলে গায়ক হে ই বোলে কিবা গায়ক ই মোৰ তাতে পডকাষ্ট কৰে ই বোলে কিবা গায়ক ই এই গান গায়ে আলু কাটা কাটি আছে মাংস বাটে বুটি আছে তাক বটিম মই হ'ব দিয়ক ভিডিঅ'ত